तामुलपुर बियाबनि उफ्रा बिसायख'थिनि थाखाय बिसायख'थियारि फोसावथाय खालामनाया गोख्रों महर लादों। मैया तामुलपुरनि मथंगायाव UPPLनि बिजाथिनि जानानै गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया फोसावथाय खालामो। नाथाय उदां बिजाथि गणेश कछारी बिथाङाबो बिसायख'थियारि फोसावथाय खालामनायाव उन जानानै थायाखै। बिथाङाबो फोसावथायखौ गोख्रों खालामदों। मख'जाथावदि उफ्रा बिसायख'थियाव BPF तामुलपुर बियाबाव बिजाथि दिखाङाखै। नाथाय बारग' मावफुं सोद्रोमा एबा BPFनि दैदेनगिरि गणेश कछारीया उदां बिजाथि महरै बिसायख'थियाव बाहागो लादों। बिथांजों लोगोसे BPFनि मावथिफोरखौबो फोसावथाय खालामफानायखौ नुदों। दिनै कुमारिकाटानि BPF मावख'आव नुजाथि हैनानै BPFनि मावथिफोरजों सावरायखांनायनि उनाव खौरांगिरिनि सिगाङाव गणेश कछारी बिथाङा BPFनि मानसिफ्रा भट होनो जायगा गैयामोन, गासिबो बेरेखा हान्जानि गोजासोमोन। नाथाय BPFआ टिकेट होआब्लाबो उदां बिजाथि महरै आं गेलेनायाव BPFनि मावथिफोरा भट होनो जायगा मोनबाय होननानै फोरमायो। এবার 58 নং তামুলপুর বিধানসভা সমষ্টিৰ যে উপনিৰ্বাচন, এই উপনিৰ্বাচনত আমাৰ BPF দল হিচাপে আমি আমাৰ দলে প্ৰাৰ্থী নিক্ষেপ কৰা নাই। ইয়াৰ কাৰণে আমাৰ দলৰ যিবিলাক ছাপোৰ্টাৰ, যিবিলাক ভোটাৰ, তেখেতসকলৰ ভোট দিবৰ কাৰণে জাগা নাই। যিবিলাক কেণ্ডিডেট আছে গোটেই বিৰোধী আছিল। ইয়াৰ কাৰণে দলৰ শক্তি আমি মজবুত কৰি ৰাখিবৰ কাৰণে এইটো স্বাৰ্থত মই তামুলপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত মই ইণ্ডিপেণ্ডেণ্ট হ'লেও মই প্ৰাৰ্থী দিছোঁ। এতিয়া আমাৰ BPF দলৰ যিবিলাক ভোটাৰ্ছ, তেখেতসকলে ভোট দিবলৈ জাগা ওলাইছে। ৰাজনীতিটো নিজা নিজা দলক জিকাই নিয়াৰ সকলো স্বাৰ্থ থাকে। আজি UPPL, BJP আৰু গণসুৰক্ষা পাৰ্টি তেখেতসকলে এলায়েন্স চৰকাৰ চলাই আছে। তেখেতসকলে নিজা নিজা প্ৰাৰ্থীক জিকাই নিয়াৰ কাৰণে কৌশল থাকে। ঠিক তেনেকৈ ময়ো আজি তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি, সম্প্ৰদায়, ভাষা ভাষী, ধৰ্মাৱলম্বী ৰাইজ সকলোকে এক কৰি পেলাই মই আজি তামুলপুৰ বিধানসভা সমষ্টিত জিকি যোৱাৰ মই এটা স্বাৰ্থত মই আজি ৰাইজৰ ওচৰলৈ আহিছোঁ। আজি আৰু মই তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন সমস্যা আছে, যিবিলাক সমস্যা দূৰ কৰিবলগীয়া আছে। গতিকে তামুলপুৰ অঞ্চলৰ ঐক্য, শান্তি আৰু উন্নয়নৰ স্বাৰ্থত মই কাম কৰিবৰ কাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই উঠিছোঁ। আৰু মোক তামুলপুৰ জিলা BPF কমিটিয়ে ছাপোৰ্ট কৰিছে, ফুল্লি ছাপোৰ্ট কৰিছে। আৰু মোৰ এইবাৰৰ প্ৰতীক নাঙল নহয়, এইবাৰৰ মোৰ প্ৰতীক হ'ব হেলিকপ্টাৰ। সকলোকে এইবাৰ EVM মেচিনৰ জৰিয়তে নিৰ্বাচনটো হ'ব। তাত যাতে হেলিকপ্টাৰৰ যিটো প্ৰতীক, তাত যাতে EVMত বুটাম দাবী দিয়ে। আৰু আপোনালোকৰ সকলোৰে এই তামুলপুৰ অঞ্চলৰ ৰাইজৰ ভোটাৰ্ছসকলৰ যি মৰম, এই মৰমে মোক জিকাই নিব। আপুনি কাৰোবাক প্ৰত্যাহ্বান বুলি ভাবিব নেকি? প্ৰত্যাহ্বানটো মই দেখা নাই। আজি জলেন দৈমাৰী অলপ কুচকাউচ কৰিছে, কিন্তু তেখেতে আজি বাঢ়িব পৰা নাই, এইটো মই দেখিছোঁ। বাকী GSP আৰু কংগ্ৰেছ দল আছে। GSPটো UPPLৰ এটা প্ৰক্সি কেণ্ডিডেট, কাৰণ UPPLক অনাবড়ো ৰাইজ ভোট নিদিয়ে। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।